Kelomai story rongang Rakesh Ramser besom ni manser Raskantiari Kurang. Besomau UPPL Raskanti Anjani Afadgiri bitang promote boro bitanga batra bungtideng je besomau bitanga bungtideng je besomau menzidainta bidhan soba be bidhan soba UPPL Raskanti Hanja zini prai zinai masi mennanai derhasar janai lamayau dong henanai batra bungtideng bitang promote boro bitanga ada promote boro bitanga batra bungtideng je UPPL Raskanti Hanja ane je mense Raskanti Hanja onselari Raskanti Hanja jerau harsingna थानानै बिसाय कोटी गेलेदों होनानै बाथ्रा बुंथिदों बिथां प्रमोद बर' बिथाङा जेरावनोखि बिपिएफ राजखान्थि हानजाया बिजेपि जों लोगो जानानै बिसाय कोटी गेलेदों एजिपि राजखान्थि हानजाया बे समाव बिजेपि जों एलायन्स जानानै गेलेदों गुबुन गुबुन बेफोरबायदिनो राजखान्थिफोरा बे समाव एलायन्स जानानै बिसाय कोटी गेलेदों नाथाय इउपिपिएल राजखान्थि हानजायानो जे मोनसे जेरावनो हारसिंनो बिजाथि एबा हारसिंनो बे समाव बिसाय कोटी गेलेदों होनानै बाथ्रा बुंथिदों आरो सिगांनि सानाव जाबाय रायजो राजाफोरा नुनो मोनदों नाथाय बे समाव इउपिपिएल राजखान्थि हानजाया गोख्रोंनिफ्राय गोख्रों जागासिनो दं आरो फैगौ बिधान सभायाव जिनै मासि देरहासार जागोन होननानै बाथ्रा बुंथिदों बिथां प्रमोद बर' बिथाङा आरो बिथाङा बाथ्रा बुंथिदों जों बे समाव आसाम एसेम्ब्लियाव थांगासिनो दं एबा हान्थिगासिनो दं होननानै बाथ्रा बुंथिदों बिथां प्रमोद बर' बिथाङा आनंदित आमी राइजेও आनंदित आमिও आनंदित कि এইবাৰ ইউপিপিএল অকলে নিৰ্বাচন খেলিছে কাৰো লগত এলায়েন্স নাই আৰু সেই কাৰণে আমি কোনো প্ৰেছাৰ কোনো ধৰণৰ কনস্পিৰেচি বা তেনেকুৱা ধৰণৰ কোনো পৰিবেশত নাই যোৱা নিৰ্বাচন বেয়া হোৱাটো বড়োলেণ্ড অঞ্চলৰ ৰাইজে আমাক কৈছে যে ক'বাত নহয় ক'বাত ষড়যন্ত্ৰ হৈছে এই কাৰণে ইমান ভাল কাম কৰাৰ পিছতো ইউপিপিএলে যোৱা নিৰ্বাচনৰ ফলটো ভাল নহ'ল যোৱা 2-3টা মাহত আমি যিমানখিনি আমাৰ শুভকাংক্ষী বুদ্ধিজীৱী বিভিন্ন মহলৰ লগত আলোচনা কৰিছোঁ সবে কৈছে যে ইউপিপিএল অকলে কণ্টেষ্ট কৰিব লাগে এই কাৰণে আমি বড়োলেণ্ডৰ ভিতৰত 15টা সমষ্টি বাহিৰত 3টা আমি কোনো এটা দলৰ লগত এলায়েন্স নকৰাকে আমি নিৰ্বাচনত আজি অংশগ্ৰহণ কৰিছোঁ আৰু এই কেদিন নিৰ্বাচন প্ৰচাৰ চলাই মই যেটো গম পালো যে 15টা সমষ্টি বিটিআৰৰ ভিতৰত যি আমি কণ্টেষ্ট কৰিছোঁ ইয়াৰ 10ৰ পৰা 12টা যেটো সিট আছে ইয়াত আমি ভালকে কণ্টেষ্ট কৰি আছোঁ আৰু আমি জিকি যাম এইবাৰ নিৰ্বাচনত এটা ইতিহাস হৈছে যে কোনো দিনে কোনো এটা ৰাজনৈতিক দল আঞ্চলিকই হওক বা নেশ্যনেল পাৰ্টিয়ে হওক এলায়েন্স নকৰাকে নিৰ্বাচন খেলা নাই কিন্তু ইউপিপিএলে এইবাৰ কোনো এলায়েন্স নোহোৱাকে আমি নিৰ্বাচনত নামিছোঁ আৰু এই ইলেকশ্যনটো আমাৰ কাৰণে খুব এটা ইম্পৰ্টেণ্ট ইলেকশ্যন কাৰণ বড়োলেণ্ড অঞ্চলত বহুত সমস্যা আছে স্বাধীনতাৰ ৭৮ বছৰলৈকে ২৬টা জনগোষ্ঠীৰ বহুতে ন্যায় পোৱা নাই অসমত ১৪৬টা জনগোষ্ঠী আছে বহুতে ন্যায় পোৱা নাই আজি বহুত জনগোষ্ঠী পিছপৰি আছে নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে নিজৰ পৰিচয় ৰক্ষাৰ কাৰণে নিজৰ ভাষা সংস্কৃতি ৰীতি নীতি ৰক্ষাৰ কাৰণে বহুত সংগ্ৰাম কৰি আছে আৰু সেই জনগোষ্ঠীবিলাকৰ কাৰণে ইউপিপিএল দলে অসমৰ ৩.৫ কোটি জনগণ আৰু বড়োলেণ্ডৰ ৩৫ লাখ জনগণৰ কাৰণে কাম কৰিবলৈ আমি আহি আছোঁ